কৰোণাও নাপায় বোলে। আৰু ইপিনে বজাৰত কঁঠালৰ গুটিৰ দামো বহুত বাঢ়িছে। গতিকে ওলাবি কাইলৈ মোৰ লগত, কঁঠাল কেইটামান লৈ আহিমগৈ তাৰ পৰা। অ'কে, ঠিক আছে বাৰু, যাম বাৰু। কিন্তু মোক তাতে কঁঠাল কেইফুটামান খাবলৈ দিব লাগিব আকৌ, মই এতিয়াই কৈ দিছোঁ। ঠিক আছে দোস্তি, খাবি বাৰু। কিন্তু তই মোক তাতে এৰি থৈ গুচি নাহিবি আকৌ, ৰৈ থাকিবি। ঠিক আছে বাৰু, নাহোঁ, ৰৈ থাকিম। ফুটুকন চা, মই কৈছোঁৱে নহয় কঁঠাল লমা লমা লাগি আছে বুলি। হোৱা চা, একদম পকা পকা গোন্ধাই আছে, খাওঁ খাওঁ লাগি গৈছে। মই ওপৰলৈ উঠি গৈছোঁ, তই তলতে থাক। মই ছিঙি দিম, তোক দলিয়াই দিম, তই কেছ ধৰিবি। আৰু যদি কোনোবা আহে মোক কৈ দিবি হা। অ'কে, ঠিক আছে, কৈ দিম বাৰু। বহুদিন হ'ল বাৰীলৈ যোৱাই নাই। বাৰীৰ কঁঠালকেইটাও চাগে ডাঙৰেই হ'ল, পকিলেই চাগে। এতিয়া বজাৰত কঁঠালৰো দাম বহুত বাঢ়িছে। এতিয়াই বিকিলে টকা কেইটামান বেছিকৈ পাম। চাই আহোঁগৈচোন আজি বাৰীৰ পৰা। সেইকেইটা কোনো আমাৰ ঘৰৰ কঁঠালৰ বাৰীত কোন সোমালে? সেইকেইটা চোৰ নামিলি নে তহঁতি? শেষ কৰি দিলি। মই কঁঠাল গুটি বিকি পেলাই আইফোন এটা কিনি ধুনীয়া ধুনীয়া চেলফি উঠি ফেচবুকত দিম বুলি ভাবিছিলোঁ, তহঁতি চেছ কৰি দিলি। নামিলি নে তহঁতি? তহঁতক পুলিচত দি আছোঁ, ৰহ, গলি নে নাই? যদু, গছৰ পৰা সোনকালে নাম, মালিকনী আহিছে, নহ'লে আমাক এতিয়া পিটন দিব। কঁঠাল গুটিৰ লগত জীৱন বৰবাদ কৰিবলৈ নাই। তই সোনকালে নাম, মই যাওঁ হ'লে দেই। নাম।